हेलो माय डियर फ्रेंड्स बेस्ट एग्जाम गाइड यूट्यूब चैनलर एटी नतुन भिडिओले आपनालोকক आंतरिक स्वागतम जनाइছো। आजिर বিষয়বস্তু জেনারেল नलेज MCQ সাধারণ জ্ঞানৰ অতি দৰকাৰী 20টা প্ৰশ্নোত্তৰ আজিৰ ভিডিঅ'ত সাঙৰি লোৱা হৈছে আৰু এই প্ৰশ্নসমূহ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ। সম্পূৰ্ণকৈ ভিডিঅ'টি চাব বুলি অনুৰোধ জনালো। লগতে আপোনালোকে বিনম্ৰ অনুৰোধ যদিহে আপোনালোকে আমাৰ চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন ভাল পায় আৰু আমাৰ চেনেলটি তেলেকে সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটি সাবস্ক্ৰাইব কৰিব আশা থাকিলে আৰু ভিডিঅ'সমূহ লাইক কমেন্ট আৰু শেয়াৰ কৰিব। আহকচোন বাৰু আজিৰ বিষয়বস্তু বিতংকৈ জানি লওঁ। আজিৰ প্ৰথম কোৱেশ্চনটো হৈছে দ্য cleanest village of India and Asia Mawlynnong is located in which Indian state? ভাৰত তথা এছিয়াৰ সবাতোকৈ পৰিষ্কাৰ গাঁও মৌলিননং ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? কেৰালা, মেঘালয়, মিজোৰাম, কৰ্ণাটক আৰু ইয়াৰ শুদ্ধ বিকল্প হৈছে মেঘালয়। এই মৌলিননং এই গাঁওখন হৈছে মেঘালয় এখন গাঁও। ই এছিয়াৰ সবাতোকৈ পৰিষ্কাৰ গাঁও, ক্লিনেষ্ট ভিলেজ ইন এছিয়া। The cleanest village in India, Mawlynnong village is also known as God's own garden. আৰু ইয়াক ভগৱানৰ নিজা বাগিচা বুলিও কোৱা হয়। Next question. Where is the headquarters of TRI located? TRI মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? মুম্বাই, কলকাতা, নতুন দিল্লী, বেংগালুৰু। শুদ্ধ উত্তৰ হৈছে নতুন দিল্লী। আমি নিশ্চয় সকলো জানো TRI ইয়াৰ ফুল ফৰ্ম হৈছে টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়া আৰু ইয়াৰ স্থাপন হৈছিল 1997 চনৰ 20 ফেব্ৰুৱাৰী তাৰিখে। পৰৱৰ্তী প্ৰশ্ন হুইচ চিটিজ আৰ ন'ন এজ গোল্ডেন ট্ৰায়াংগল অফ ইণ্ডিয়ান টুৰিজিম? ভাৰতৰ পৰ্যটনৰ ক্ষেত্ৰত কোনকেইখন চহৰক সোণালী ত্ৰিভুজ বুলি জনা যায়? কোনকেইখন চহৰক? বিকল্প আমাক দিছে মুম্বাই, পুনে, গোৱা, দিল্লী, জয়পুৰ, আগ্ৰা, গোৱা, বেংগালুৰু, লক্ষ্ণৌ, কলকাতা, পাটনা আৰু ভুৱনেশ্বৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি যিটো দিয়া আছে দিল্লী, জয়পুৰ আৰু আগ্ৰা। এই তিনিটাক গোল্ডেন ট্ৰায়াংগল বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন বাৰাণসী ইজ চিটুৱেটেড অন দ্য বেংক অফ হুইচ ৰিভাৰ? বাৰাণসী চহৰ নিম্নলিখিত কোনখন নদীৰ পাৰত অৱস্থিত? গোদাবৰী, মহানদী, কাবেৰী, গংগা। শুদ্ধ উত্তৰটি হৈছে গংগা নদীৰ পাৰত অৱস্থিত। হুইচ অফ দ্য ফলোয়িং ৱাটাৰ বডিজ ছেপাৰেটছ আন্দামান এণ্ড নিকোবৰ আইলেণ্ডছ? নিম্নলিখিত কোনটো জলাশয়ে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জক পৃথক কৰে? আমি জানো যে আন্দামান নিকোবৰ হৈছে ভাৰতৰ যিখিনি বে অফ বেংগল বুলি কওঁ বংগোপসাগৰৰ ওচৰতে এটা দ্বীপ সমষ্টি হয়। এই আন্দামান নিকোবৰ যিটো দ্বীপ আছে সমষ্টি ইয়াক কোনটো জলাশয় ইয়াত চাৰিটা বিকল্প দিয়া আছে কিহে পৃথক কৰে? ইয়াত দিয়া আছে 50 ডিগ্ৰী চেনেল, 10 ডিগ্ৰী চেনেল, পক ষ্ট্ৰেইট আৰু বে অফ বেংগল। এই সমগ্ৰ আন্দামান নিকোবৰ দ্বীপপুঞ্জ বে অফ বেংগলত আছে, গতিকে ই আমাৰ কাৰণে এইটো নহয়। পক প্ৰণালী আচলতে কি কৰে? ভাৰত আৰু শ্ৰীলংকাকে পৃথক কৰে, গতিকে এইটো অপশ্যন নহয়। তাৰমানে আমাৰ অপশ্যন এ আৰু বিৰ মাজত এটা আছে আৰু এই শুদ্ধ অপশ্যনটো হৈছে 10 ডিগ্ৰী চেনেল, 10 ডিগ্ৰী চেনেল যিটো আছে ইয়ে আচলতে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জক পৃথক কৰে। আমি নিশ্চয় সকলো জানো আন্দামান নিকোবৰ দ্বীপ এটি কি হয়? কেন্দ্ৰীয় শাসিত অঞ্চল হয়। আপোনালোকৰ এইটো প্ৰশ্ন যে এই আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানী চহৰ কি হয়? হোৱাট ইজ দ্য কেপিটেল অফ আন্দামান নিকোবৰ? আপোনালোকে উত্তৰটি কমেণ্ট বক্সত জনাব বুলি আশা থাকিল। ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত? বিকল্প আমাক দিয়া আছে শিৱসাগৰ, যোৰহাট, তিনিচুকীয়া, ডিব্ৰুগড় আৰু ধেমাজি, শোণিতপুৰ আৰু দৰং। আৰু ইয়াৰ শুদ্ধ বিকল্প হৈছে অপশ্যন বি তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত অৱস্থিত আছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। Question number 7. Which of the following northeastern states share the shortest boundary with Assam? অসমে উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যৰ সৈতে সৰ্বনিম্ন আন্তঃৰাজ্য সীমা স্পৰ্শ কৰি আছে? ত্ৰিপুৰা, মেঘালয়, অৰুণাচল প্ৰদেশ, মণিপুৰ। শুদ্ধ উত্তৰটি হ'ব ত্ৰিপুৰা। আমাক যদি ইয়াত দিছে সৰ্বনিম্ন শ্বৰ্টেষ্ট ইয়াত দিয়া আছে, আমাক আটাইতকৈ যদি লংগেষ্ট বাউণ্ডেৰী কাৰ লগত আছে সেয়াও দিব পাৰে, গতিকে আমি জানি লওঁ একেখন এই প্ৰশ্নৰ উত্তৰটি। ইয়াত Assam has common boundary with 7 Indian states. অসমে 7খন ৰাজ্যৰ সৈতে ইয়াৰ সীমা স্পৰ্শ কৰে। কোনখনতে কিমান সীমা আছে সেইটো আমি জানি লওঁ। ইয়াত আটাইতকৈ কম কাৰ সৈতে আছে কিমান? 46.3 কিলোমিটাৰ। এয়া হৈছে ত্ৰিপুৰা। তাৰমানে আমাক প্ৰশ্ন দিয়া আছিল কোন ৰাজ্যৰ সৈতে সৰ্বনিম্ন সীমা স্পৰ্শ কৰে? উত্তৰটি ত্ৰিপুৰা। সৰ্ববৃহৎ যদি কোৱা হয় লংগেষ্ট আটাইতকৈ দীঘল কাৰ সৈতে শ্বেয়াৰ কৰে? মেঘালয়, 884.9 কিলোমিটাৰ।
অৰুণাচল হয়তো দ্বিতীয় বৃহত্তম হয়, সেয়া হৈছে 804.1 কিলোমিটাৰ, নাগালেণ্ড হয়তো 512.1 কিলোমিটাৰ, মণিপুৰ হয়তো 204.1 কিলোমিটাৰ, মিজোৰাম 164.6 কিলোমিটাৰ, ৱেষ্ট বেংগল হয়তো 127.0 কিলোমিটাৰ। তাৰমানে এইখিনি আছিল কোন ৰাজ্যৰ সৈতে অসমৰ কিমান সীমা স্পৰ্শ কৰিছে তাৰে এটা তালিকা। পৰৱৰ্তী প্ৰশ্ন, হুইচ অফ দ্য ফলোইং ইজ দ্য ওল্ডেষ্ট অইল ৰিফাইনাৰী ইন ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ কোনটো? বিকল্প হৈছে কোচি তেল শোধনাগাৰ, পাৰাদ্বীপ তেল শোধনাগাৰ, পানীপথ তেল শোধনাগাৰ আৰু ডিগবৈ তেল শোধনাগাৰ। আমি নিশ্চয় সকলো জানো যে ডিগবৈ হৈছে ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ। 1901 চনৰ পৰা ইয়াত কাৰ্যক্ষম হৈছে, ইয়াত তেল উৎপাদন হৈ আছে। 1901 চন মনত ৰখাৰ আৰু এটা সহজ উপায় আছে যে 1901 চনত অসমৰ প্ৰথমটো কলেজ কটন কলেজ স্থাপন হৈছিল। পৰৱৰ্তী প্ৰশ্ন, হুইচ ষ্টেট ইজ দ্য লাৰ্জেষ্ট কফি প্ৰডিউচাৰ ইন ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ বেছি কফি উৎপাদনকাৰী ৰাজ্যখনৰ নাম কি? বিকল্প হৈছে মহাৰাষ্ট্ৰ, ৰাজস্থান, কৰ্ণাটক, তামিলনাডু। শুদ্ধ উত্তৰটি হ'ব কৰ্ণাটক। কৰ্ণাটক ৰাজ্যই হৈছে ভাৰতৰ সৰ্ববৃহৎ কফি উৎপাদনকাৰী ৰাজ্য হয়। পৰৱৰ্তী প্ৰশ্ন, নেম দ্য হাইয়েষ্ট মাউণ্টেইন পিক ইন ইণ্ডিয়া? ভাৰতৰ সৰ্বোচ্চ শৃংগৰ নাম কি? বিকল্প হৈছে কাঞ্চনজংঘা, মাউণ্ট এভাৰেষ্ট, নন্দা দেৱী আৰু কমেট। আৰু শুদ্ধ উত্তৰটি হৈছে কাঞ্চনজংঘা। কাঞ্চনজংঘা ইজ দ্য হাইয়েষ্ট মাউণ্টেইন পিক ইন ইণ্ডিয়া এণ্ড ৰেংক থাৰ্ড হাইয়েষ্ট পিক ইন দ্য ৱৰ্ল্ড। ভাৰতৰ সৰ্বোচ্চ শৃংগৰ নাম হৈছে কাঞ্চনজংঘা আৰু বিশ্বৰ তৃতীয় সৰ্বোচ্চ শৃংগ হয়। আমি নিশ্চয় সকলো জানো মাউণ্ট এভাৰেষ্ট হৈছে বিশ্বৰ সৰ্বোচ্চ শৃংগ। ইয়াৰ উচ্চতা হৈছে 8848 8848 মিটাৰ। চিল্কা লেক ইজ লোকেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট? চিল্কা হ্ৰদ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? বিকল্প দিছে উৰিষ্যা, মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ, গুজৰাট। শুদ্ধ উত্তৰটি হ'ব উৰিষ্যা। উৰিষ্যা ৰাজ্যত আমাৰ চিল্কা হ্ৰদ অৱস্থিত। হু ইজ ন'ন এজ দ্য ফাদাৰ অফ হোৱাইট ৰিভলিউশ্যন ইন ইণ্ডিয়া? কোনজন ব্যক্তি ভাৰতৰ শ্বেত বিপ্লৱ বা দুগ্ধ বিপ্লৱৰ পিতৃ বুলি জনা যায়? হোৱাইট ৰিভলিউশ্যনটো আছিলে গাখীৰ উৎপাদনৰ সৈতে জড়িত। ইয়াত বিকল্প দি আছে নিৰ্বাক তুতেইজ, দুৰ্গেশ পেটেল, ডক্টৰ MS স্বামীনাথন, ডক্টৰ ভাৰ্গিছ কুৰিয়েন। আৰু শুদ্ধ উত্তৰটি হৈছে ডক্টৰ ভাৰ্গিছ কুৰিয়েন। তেওঁক কিয় কোৱা হয় ফাদাৰ অফ হোৱাইট ৰিভলিউশ্যন? আৰু যদি কোৱা হয় ফাদাৰ অফ গ্ৰীণ ৰিভলিউশ্যন ইন ইণ্ডিয়া, তেতিয়া উত্তৰটি হ'ব ডক্টৰ MS স্বামীনাথন। ভাৰ্গিছ কুৰিয়েন হোৱাইট ৰিভলিউশ্যনৰ সৈতে জড়িত আৰু ডক্টৰ MS স্বামীনাথন তেখেতে গ্ৰীণ ৰিভলিউশ্যনৰ সৈতে জড়িত হয়। মৌলিং নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট? মৌলিং ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোন ৰাজ্যত অৱস্থিত? বিকল্প দিছে অৰুণাচল প্ৰদেশ, মধ্যপ্ৰদেশ, ৰাজস্থান, উত্তৰাখণ্ড। শুদ্ধ উত্তৰটি হ'ব অৰুণাচল প্ৰদেশ। অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশতে মৌলিং ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। ইয়াৰ উপৰিও আৰু এখন ফেমাছ নেশ্যনেল পাৰ্ক অৰুণাচলত আছে, সেয়া হৈছে নামদফা ৰাষ্ট্ৰীয় উদ্যান। কুৱেশ্যন নম্বৰ 14, হুইচ অফ দ্য ফলোইং প্লেচেছ ইজ ন'ন এজ দ্য গাৰ্ডেন চিটি অফ ইণ্ডিয়া? নিম্নলিখিত কোনখন ঠাইক ভাৰতৰ বাগিচাৰ চহৰ বুলি জনা যায়? ইয়াৰ বিকল্প দিছে মুম্বাই, কানপুৰ, কলকাতা, বাংগালুৰু। শুদ্ধ উত্তৰটি হৈছে কৰ্ণাটকৰ ৰাজধানী চহৰ বাংগালুৰুক গাৰ্ডেন চিটি অফ ইণ্ডিয়া বুলি জনা যায়। কুৱেশ্যন নম্বৰ 15, দ্য বাউণ্ডাৰী লাইন বিটুইন পাকিস্তান এণ্ড আফগানিস্তান ইজ ন'ন এজ? পাকিস্তান আৰু আফগানিস্তানৰ মাজৰ আন্তৰ্জাতিক সীমাৰেখা কি নামেৰে জনা যায়? বিকল্প দিছে ৰেড ক্লিফ লাইন, হিণ্ডেনবাৰ্গ লাইন, ডুৰাণ্ড লাইন, মেকমোহন লাইন। শুদ্ধ উত্তৰটি হৈছে ডুৰাণ্ড লাইন। ডুৰাণ্ড লাইনক আফগানিস্তান আৰু পাকিস্তানৰ আন্তৰ্জাতিক সীমাৰেখা নামেৰে জনা যায়। 16 question number, which of the following places of Assam is known as the heart of Assamese neo-Vaishnavite culture of Assam? অসমৰ কোন ঠাইক অসমৰ নৱ বৈষ্ণৱ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ বুলি জনা যায়? গোলাঘাট, হাজো, শিৱসাগৰ, মাজুলী। শুদ্ধ উত্তৰটি হৈছে মাজুলী। Question number 17, which day is celebrated as National Youth Day? কোন তাৰিখে ৰাষ্ট্ৰীয় যুৱ দিৱস পালন কৰা হয়? ইয়াত যিখিনি বিকল্প দি আছে তাৰ শুদ্ধ বিকল্প হ'ব 12th of January। প্ৰতি বছৰে জানুৱাৰী মাহৰ 12 তাৰিখটো নেশ্যনেল ইউথ ডে বা ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰা হয়। এই দিনটো আচলতে ভাৰতৰ এজন প্ৰখ্যাত ব্যক্তি স্বামী বিবেকানন্দৰ জন্মদিন হয় আৰু তেখেতৰ আচল নাম নৰেন্দ্ৰনাথ দত্ত আৰু তেওঁ হৈছে ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক। তেখেতৰ যিটো জন্মদিন 12 জানুৱাৰী, সেই দিনটো ৰাষ্ট্ৰীয় যুৱ দিৱস বা নেশ্যনেল ইউথ ডে হিচাপে পালন কৰা হয়। Question number 18, কুচিপুড়ি ইজ দ্য ক্লাছিকেল ডান্স অফ হুইচ ইণ্ডিয়ান ষ্টেট? কুচিপুড়ি ভাৰতৰ কোনখন ৰাজ্যৰ এক ধ্ৰুপদী নৃত্য হয়? কুচিপুড়ি ভাৰতীয় ধ্ৰুপদী নৃত্যৰ সৈতে ভাৰতৰ কোনখন ৰাজ্য জড়িত? বিকল্প হৈছে অন্ধ্ৰপ্ৰদেশ, কেৰালা, মণিপুৰ, উৰিষ্যা। আৰু শুদ্ধ উত্তৰটি হ'ব অন্ধ্ৰপ্ৰদেশ।
Question number 19, name the highest gallantry award in India. ভাৰতৰ সৰ্বোচ্চ সামৰিক সন্মানটোৰ নাম কি? অসামৰিক যদি কয় ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান তেতিয়া ভাৰতৰত্ন হ'ব, কিন্তু ইয়াত প্ৰশ্ন হৈছে সৰ্বোচ্চ সামৰিক সন্মান গেলেণ্ট্ৰি এৱাৰ্ড ইন ইণ্ডিয়া। ইয়াত চাওক বিকল্প আমাক দিয়া আছে ভাৰতৰত্ন, অৰ্জুন বঁটা, পৰমবীৰ চক্ৰ, পদ্মভূষণ। ইয়াত চাওক ভাৰতৰত্ন হৈছে চিভিল এৱাৰ্ড হয়, অসামৰিক সন্মান, অৰ্জুন বঁটা খেলৰ লগত দিয়া হয়, আৰু পদ্মভূষণ এইটো অসামৰিক সন্মান হয়। তাৰ মানে আমাৰ অপশ্যন এটা বাকী থাকিল, সেইটো শুদ্ধ উত্তৰ পৰমবীৰ চক্ৰ। Question number 20 আৰু আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন। The Planning Commission was formed in the year, পৰিকল্পনা আয়োগ কোন চনত গঠন কৰা হৈছিল? বিকল্প আমাক যিখিনি দিয়া আছে 1956, 50, 49, 53, শুদ্ধ উত্তৰ হ'ব 1950, 1950। 1950 চনত ভাৰতৰ পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল, আৰু বৰ্তমানে এই পৰিকল্পনা আয়োগক সলনি কৰি তাৰ ঠাইত নীতি আয়োগ গঠন কৰা হৈছে, আৰু নীতি আয়োগ গঠন কৰা হৈছে 2015 চনৰ 1 জানুৱাৰী তাৰিখে। নীতিৰ সম্পূৰ্ণ ৰূপ হৈছে নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া, আৰু ইয়াৰ চেয়াৰমেন হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী। আমাৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ৰ বিষয়বস্তু মানে আপোনালোকে বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন কেনে পালে কমেণ্ট জনাবলৈ আশা থাকিল, আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক জনাইছোঁ অশেষ ধন্যবাদ।